আৰু গাইস বাহৰ কিবা বস্তু বনাব লাগে যদি মোক কমেন্ট কৰি জনাবা মই বনাই দেখাও আপোনালোকক এটো আমাৰ বাহৰ টেবুল আপোনালোকে চাব পাৰে এক বছৰ মান হ'ল বনাই কিনি মই নিজে বনাইছিলো আৰু এটো তামোল গছৰ হয় সম্পূৰ্ণ তামোল গছৰ এইগিলা চাব পাৰিব আপোনালোকৰ গোটেই তামোল গছৰ এটো বাহৰ হয় বাহৰ আৰু তামোল গছ একেলগে মিক্স কৰি কিনি এনেকা বনোৱা হৈছে আৰু এটো এনে সিম্পল আৰু বহিবৰ কাৰণে এনেকা বনাইছিলো আৰু এটো হিও তামোল গছৰ হয় আৰু মোৰ মোবাইল ট্ৰাইপডটো চাব পাৰিব আপোনালোকৰ নিজে বনাইছিলো এইগিলা চাও বহুত কষ্ট কৰি বনাইছিলো মই নিজে এইগিলা মোটামুটি 2 দিন মান লাগছে বনাওতে কষ্ট আছে বহুত এইগিলা বনাবা আৰু নতুন নতুন কিবা বস্তু লাগে যদি আপোনালোকক কমেন্ট কৰি জনাব পাৰিব আৰু মই নতুন নতুন বস্তু দেখাবলৈ বনাবা এনে চেষ্টা কৰিম চাওক এইটো ইও বনাম এই ঘৰৰ দরজা আছে তামোল গাছৰ বস্তু এলা বহুত লাস্টিং কৰে আপোনালোকে চাব পাৰিব মোটামুটি 10-15 বছৰ আৰামছে যায় নাই বহুত এইলা 2 বছৰ মান হ'ল বনাই কিনি মই নিজে বনাইছিলো আপোনালোক এইটো ভিডিও দিছিলো মই আপলোড কৰিছিলো তাছত কপিৰাইট হৈছিল এটা কাৰণে মই ডিলিট কৰিব লগা হৈছে এলা ভিডিও আছে এইগলা চাব পাৰিব আপোনালোকৰ চেক কৰি কিনি আৰু ইয়াত এটা আছে তামোল গছৰ সোপা আপোনালোকে চাব পাৰিব চাহ ডিজাইনটো কিনে লাগছে ভাল লাগলে কমেন্ট কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিব আৰু নতুন নতুন ভিডিও আহিলে আপোনালোকক পাই যাব मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं